আজি মই ৰাইতাৰ দুটা ৰেচিপি লৈ আহিছোঁ, বেঙেনাৰ ৰাইতা আৰু তিয়ঁহৰ ৰাইতা। আশা কৰিছোঁ ৰেচিপি দুটা আপোনালোকে নিশ্চয় ভাল পাব। সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতে বেঙেনাৰ ৰাইতাটো বনাবলৈ লৈছোঁ। বেঙেনাৰ ৰাইতা বনাবলৈ মই প্ৰথমতে এটা বেঙেনা লৈ ল'লোঁ। বেঙেনাটো ধুই ল'লোঁ, ধুই এতিয়া কাটি লৈছোঁ। বেঙেনাটো দীঘলীয়াকৈ কাটি ল'ম, বহুত বেছি পাতলকৈ কাটিব নালাগে। প্ৰথমতে বেঙেনাটো কাটি ইয়াতে নিমখ হালধি সানি ভাজি ল'ব লাগিব। এতিয়া মই বেঙেনাটো কাটি ল'লোঁ। ইয়াতে এতিয়া নিমখ হালধি বেচন মিহলাম। প্ৰথমতে নিমখ দিলোঁ, এতিয়া হালধি দিছোঁ, অলপ বেচন দিছোঁ আৰু অলপমান ৰঙা জলকীয়া গুড়ি দিছোঁ। এতিয়া বেঙেনাখিনি ভালদৰে সানি ল'ব লাগিব। বেঙেনাখিনি শুকান হৈ আছে, সেইকাৰণে ইয়াত অলপমান পানী ছটিয়াই দিম যাতে বেচনখিনি বেঙেনাত লাগি ধৰে। বেঙেনা ভাজোঁতে তেলটো খুব বেছি সহজতে শুহি লয়, সেইবাবে বেচন দিছোঁ। বেচন দিলে বেঙেনাই তেলটো সহজতে শুহি নলয়। কম তেলতে ভাজিব পাৰি বেচন দিলে। এতিয়া মই বেচনখিনি ভালদৰে সানি ল'লোঁ। এতিয়া ফ্ৰাইং পেন এখনত ৰিফাইন তেল দি গৰম কৰি ল'লোঁ। এতিয়া বেঙেনাখিনি ভালদৰে ভাজি ল'ব লাগিব। বেঙেনাখিনি ইলুটি সিলুটিকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। বেঙেনাৰ ৰাইতা খাবলৈ খুব ভাল লাগে। গৰমত ৰাইতা এনেও ভালেই লাগে। বেঙেনা ৰাইতা বনাবলৈ ভাল দৈ লাগে। দৈটো অলপমান ডাঠ হ'লে ভাল হয় আৰু টেঙা দৈ ল'ব লাগে। এতিয়া মোৰ বেঙেনাখিনি ভাজি হৈ গৈছে, সিজি গৈছে। এতিয়া বাতি এটাত বেঙেনাখিনি কাঢ়ি থৈ দিম। ৰাইতা বনাবলৈ দৈখিনি প্ৰস্তুত কৰি লৈছোঁ। মই দৈ 3 হেতামান লৈ লৈছোঁ, প্ৰায় একাপমান হ'ব। নিমখ দিছোঁ, ইয়াতে ক'লা নিমখ দিছোঁ জোখমতে। কেঁচা জলকীয়া দুটা কাটি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। অলপমান ক্ৰীম দি দিছোঁ। ক্ৰীমটো অপশ্যনেল হয়, ক্ৰীম নিদিলেও হয়। ক্ৰীম দিলে খাবলৈ অলপ বেছি ভাল লাগে, সেইকাৰণে মই অলপ ক্ৰীম দি দিছোঁ। এতিয়া দৈখিনি ভালদৰে ফেটি লৈছোঁ। অলপমান চেনি দি দিছোঁ। এতিয়া ইয়াতে ভাজি থোৱা বেঙেনা কেইটুকুৰা দি দিছোঁ। ভাজি থোৱা বেঙেনা কেইটুকুৰা দি ভালদৰে মিহলাই দিব লাগিব। তল ওপৰ কৰি ভালদৰে বেঙেনাখিনিৰ লগত দৈখিনি সানি দিছোঁ। এতিয়া ইয়াতে ফোৰণ দিব লাগিব। ফোৰণ দিবলৈ মই পেন এখনত অলপমান ৰিফাইন তেল গৰম কৰি লৈছোঁ। ৰিফাইন তেলতে নৰসিংহ পাত কেইটামান আৰু সৰিয়হ ফুটিবলৈ দিছোঁ আৰু এইখিনি বেঙেনাৰ ৰাইতাখিনিৰ ওপৰত দি দিছোঁ। বেঙেনাৰ ৰাইতাটো হৈ গৈছে। বেঙেনাৰ ৰাইতাটো খাবলৈ খুবেই ভাল হৈছিলে। এতিয়া মই বনাবলৈ লৈছোঁ তিয়ঁহৰ ৰাইতা। তিয়ঁহৰ ৰাইতাও খাবলৈ খুব বেছি ভাল লাগে। তিয়ঁহৰ ৰাইতা বনাবলৈ মই দুটা কোমলীয়া তিয়ঁহ লৈ লৈছোঁ। প্ৰথমতে তিয়ঁহ দুটা ধুই লৈছোঁ। ধুই এতিয়া বাকলিখিনি গুচাই লওঁ। তিয়ঁহকেইটা বাকলি গুচাই এতিয়া ৰুকি ল'ব লাগিব। মই ৰুকনি এখনত মিহিকৈ তিয়ঁহ দুটা ৰুকি লৈছোঁ। তিয়ঁহ দুটা ৰুকি ল'লোঁ। এতিয়া বাতি এটাত দৈ লৈ লৈছোঁ। দৈ অলপ ডাঠ হ'লে ভাল হয়। মই 2 হেতা দৈ লৈ লৈছোঁ। ইয়াতে নিমখ দিলোঁ, ক'লা নিমখ দিছোঁ অলপ, জিৰা গুড়ি অলপ দিছোঁ। জিৰা গুড়িখিনি ভাজি লোৱা হৈছে, ভাজি গুড়ি কৰি লৈছোঁ। কেঁচা জলকীয়া দিছোঁ দুটামান, নহৰু দিছোঁ কেইফুটামান কাটি দিছোঁ মিহিকৈ। পিনাট বাদাম দিছোঁ। প্ৰথমতে বাদামখিনি ভাজি বাকলি গুচাই লৈছোঁ, গুচাই মিক্সিত মাৰি লৈছোঁ। এতিয়া ৰুকি লোৱা তিয়ঁহখিনি ইয়াতে দি দিছোঁ। ৰুকি লোৱা তিয়ঁহখিনি দি ভালদৰে দৈৰ লগত মিহলাই দিব লাগিব।
তিয়ঁহৰ ৰাইতা গৰমত খুবেই ভাল লাগে খাবলৈ। এনেদৰে তিয়ঁহৰ ৰাইতা গৰমত বনাই সদায় খাব পাৰি আৰু ই স্বাস্থ্যৰ কাৰণে বহুতেই ভাল। এতিয়া মই ইয়াতে ফোৰণ দিম। ফোৰণ দিবলৈ মই প্ৰথমে পেন এখন গৰম কৰি ইয়াতে অলিভ অইল অলপ দি দিছোঁ। তিনিটা শুকান জলকীয়া ভাঙি দিলোঁ। সৰিয়হ দিছোঁ অলপ, প্ৰায় আধা চামুচমান। এতিয়া এইখিনি ফুটিবলৈ দিব লাগিব। ভালদৰে ফুটিলে এইখিনি তিয়ঁহৰ ৰাইতাখিনিৰ ওপৰত দি দিব লাগিব। এতিয়া মই এইখিনি তিয়ঁহৰ ৰাইতাখিনিৰ ওপৰত দি ৰাইতাখিনি ভালদৰে মিহলাই দিম। ওপৰত বাদামৰ গুড়ি অলপ দি সজাই দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।